তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে দুখ আৰু কষ্টৰ মাজতে আছে কেলা বে যদি সঁচাকৈ আপোনালোকে দুখ আৰু কষ্টৰ মাজত আছে না তেনেহ'লে ভিডিঅ'টো চাওক আৰু এনজয় কৰক। তো গাইজ আজি আমি কথা পাতিম কেইটামান মহাপুৰুষৰ পণ্ডিতসকলৰ ওপৰত যিসকলৰ কাৰণে কেলাবে কেইদিনমান ধৰি কেলা মোবাইল ইউজ কৰা বাদ দিছোঁ। তো তহঁতৰ কাৰণে মোবাইল ইউজ কৰা বাদ দিছোঁ। তো আজি তহঁতক কেলা মানে গাইজ এই যে তহঁতক কেলাবে মানে গাইজ আপোনালোকে ভিডিঅ'টো চাওক গম পাই যাব আজি তেওঁলোকক মানে কি কৰোঁ। তো গাইজ আপোনালোকে ভিডিঅ'টো যিখন মোবাইলত চাই আছে ন আপোনালোকে সেই মোবাইলতেই হোৱাটছআপটো অপেন কৰক আৰু হোৱাটছআপটো অপেন কৰাৰ লগে লগে আপুনি ষ্টেটাছকেইটা চাবলৈ যাওক আৰু যোৱাৰ লগে লগে আপোনালোকে পাই যাব ছিংগল লাইফ ইজ বেষ্ট লাইফ বুলি লিখি আছে কেলা তেওঁলোকে লিখি দিয়ে নহ'লে খালি ষ্টেটাছ লগাই দিব যেন ছিংগল লাইফ ইজ বেষ্ট লাইফ। তো গাইজ হোৱাটছআপটো কেলা অপেন কৰাৰ লগে লগে পাই যাব কেলা ছিংগল লাইফ বেষ্ট লাইফ। ছিংগল হৈ থকাটো বহুত ভাল মানে কি দেখুৱাব বিচাৰি আছে আমাক কি বুজোৱাব বিচাৰি আছে তহঁতে বে মানে বুজোৱাব বিচাৰে ছিংগল হৈ থকাটো মানে বহুত গম পাইছোঁ বে তহঁতে কিয় এইবিলাক লগোৱা মানে গম পাই গৈছোঁ কেলা তহঁতৰ কি ভাবিছ আমি কি মক্কেল নেকি আমি বুজি নাপাম নেকি তহঁতে গম পাইছোঁ কিয় লগোৱা মানে গাইজ তেওঁলোকে এইবিলাক লগোৱাই যাতে যদি তেওঁলোকৰ ষ্টেটাছকেইটা চাই তেওঁলোক ছিংগল আছে বুলি ভাবি কোনোবা ছোৱালী যদি এটা পতি যায় বুলি সেই বুলি ভাবি মানে তেওঁলোকে এইবিলাক ষ্টেটাছ লগায়। তো গাইজ কেলত কুকুৰক তহঁতক মই কৈ আছোঁ তহঁতৰ কাৰণে কোনো এটা বুঢ়ীও এটা কেলা নপতিব তহঁতৰ এইবিলাক ষ্টেটাছ চাই কিয়নো তহঁতৰ চৰিত্ৰ মানুহে গম পাই গৈছে কিয়নো যিসকল ভাল মানুহ তেওঁলোকৰ এনেকৈ ষ্টেটাছ লগাব নালাগে যেন তেওঁলোকৰ ছিংগল আছে এইবিলাক কেতিয়াও তেওঁলোকে ষ্টেটাছ এনেকুৱা নলগাব তহঁতৰ এইবিলাক আশা জীৱনত সফল নহ'ব। যদি তহঁতে সঁচাকৈ ভাবি আছা যে আমি ছোৱালী পটোৱাৰ কাৰণে ষ্টেটাছ নলগাওঁ যদি তহঁতে ভাবি আছা যেন ছিংগল লাইফ ইজ বেষ্ট লাইফ এইটো যদি তহঁতে সঁচাকৈ ভাবি আছা তেনেহ'লে তহঁতক মই কৈ আছোঁ তহঁতে কেলা এটাও কেলা বিয়া নকৰিবি এনেকৈ থাকিব লাগিব বিয়া নকৰাকৈ থাকিব লাগিব কিয়নো তহঁতে লগাইছ ছিংগল লাইফ ইজ বেষ্ট লাইফ তহঁতে গোটেই জীৱন ছিংগল হৈ থাকিব লাগিব। তহঁতে কি ভাবিছ নিশ্চয় এইটো কথা শুনাৰ লগে লগে তহঁতে মানে হয়তো ওপৰলৈ উঠি গৈছে নিশ্চয় গম পাইছোঁ এইটো ওপৰলৈ উঠি গৈছে কিয়নো তৎকালে এটাও মানে বিয়া নকৰাকৈ থাকিব নোৱাৰিম যদি তহঁতে সঁচাকৈ থাকিব পাৰা বিয়া নকৰাকৈ তেনেহ'লে মই মানিম ছিংগল লাইফ ইজ বেষ্ট লাইফ। তো গাইজ এইটো আছিল আজিৰ এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটোৰ ফেমিলি মেম্বাৰ হৈ যাব।